দোকান ন এইটো চাই দিবচোন। ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি যাম 80 ৰোড, তাতে মোৰ গোপ্ৰটো ৰিপেয়াৰ কৰিব দিম আৰু আপোনালোকক দেখাম গুৱাহাটীত ক'ত গোপ্ৰ ৰিপেয়াৰ কৰিব দিব পাৰে। তো মোৰ লগত গৈ আছে চাৰ্লিৰ নাম কি? I don't love you now. All girls are this. এই কোনে ইয়া অফ-রোডিং বাইকটো যে নতুন যে লঞ্চ কৰিছে হণ্ডাই, মনে মোক দেখাই আছিল, এইটো লোৱা কথা কৈ আছিল। এইটো কি আছিল? হণ্ডাৰ 200। এইটো কি বেয়া চুটাই আছে চোনতে নতুন বাইক লৈ। হৰ্নেট নহয়, এইটো কিবা অফ-রোডিং নতুন ওলাইছে। গোপ্ৰটো ঠিক হ'লে ভালে। আৰু মেইন কেছ কি বুজি পাইছে না, লাজ কৰি লাভ নাই, হয়নে নহয় চাৰ্লি? লাজ কৰি লাভ নাই। এইটো জাগা কি নেপালী মন্দিৰ ন? আৰু পল্টন বজাৰ কোনটো? পল্টন বজাৰ ব্রেক মারি যায় বাস। ও ভাই তুমি জাগা কত আছে? এই ফুটাটো দেখো বাইকখন ইয়াতে থওঁ আৰু এইখিনিতে খোজকাঢ়ি যাওঁ। এতে দোকানটোৰ নাম কি আছিল? এইটো নেকি? দাদা এইয়া আপোনাৰ এইয়া জেপি কৰ্পৰেশ্যনৰ এইটো দোকান ন? এইয়া এইটো চাই দিবচোন। চাৰ্জ লোৱা নাই গোপ্ৰ? এইটো আমি তাতেই চাব। তাতেই চাব। ইয়াতে বুলি একো হেৰি নাই। আৰু দাদা এজে লেজেণ্ড 6ৰ মাইক আছে নেকি? নাই নেকি?
ইয়াতে বোলে নাচায় কি কয় ইয়াতে বোলে নাচায় এই ধীৰাজক দিয়ে আহিব লাগিব হা মাইক নাই হা মাইক নাই ইয়াতে কি ইয়াৰ কথাটো ক'ল কি ইয়াতে কি কৈছে ইয়াতে কয় তাতে দিব গৈছে তাতে বোলে চাব ইয়াতে ঝামেলা বহুত নাচায় বাইদেউ ধীৰাজ এটা নাই মানে মোৰ এই গোপ্ৰটো ৰিপেয়াৰ কৰিব দিব আছিল এইটো চাৰ্জ লোৱা নাই অলপ চাৰ্জত দিয়েচোন নাই অন হোৱাই নাই চাৰ্জে হোৱা নাই বহুত দিনৰ পৰা বেটাৰী ডাউন হৈ পৰি আছে আজি ভৰালো তো মই গোপ্ৰটো তাতে থৈ আহিলোঁ আৰু আপোনালোকেও কেমেৰা ৰিপেয়াৰ কৰিব সুধিলে জে.পি. কৰ্পৰেশ্যনত কৰিব পাৰে এনে কেমেৰা চব ৰিপেয়াৰ কৰে আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু যদি কোনোবা নতুন আহিছে দেন ছাবস্ক্ৰাইব কৰি দিব